হাই গাইজ যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ প্ৰথমটো মটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়, আজি হৈছে 2023 চনৰ জুন মাহৰ 25 তাৰিখ দেওবাৰ আৰু ফাইনেলি মই মোৰ প্ৰথমটো মটো ব্লগ ষ্টাৰ্ট কৰি দিলোঁ। মই বৰ্তমান আছোঁ গোৱালপাৰা জিলাৰ পঞ্চৰত্নত আৰু আজি পঞ্চৰত্নৰ পৰা যোগীঘোপা সংযোগী যিখন নৰনাৰায়ণ সেতু আছে তাৰ ওপৰৰে ৰাইড কৰিম আৰু এটা ব্লগ বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা আৰু নৰনাৰায়ণ সেতুত যাবলৈ হ'লে হাইৱেত উঠিব লাগিব প্ৰথমতে, আৰু হাইৱেত যাবলৈ হ'লে এইটো যিটো ক্ৰচিং আছে ইপিনে যাব লাগিব। তো মই ইয়াৰ তলেৰে পাৰ হৈ আহিলোঁ, পাৰ হৈ আহি লেফ্ট ছাইডে যাব লাগিব। লেফ্ট ছাইডে গৈ দলংখনৰ তলে তলে বা ছাইডেৰে গৈ মই হাইৱেত উঠিব লাগিব আৰু হাইৱেত উঠাৰ পিছতহে মই নৰনাৰায়ণ সেতুলৈ যাব পাৰিম। তো বলক একেবাৰে হাইৱেত উঠাৰ পিছত লগ পাম। তো গাইজ মই এতিয়া বৰ্তমান হাইৱেত উঠি গ'লোঁ আৰু অকণমান গ'লেই মই দলঙত উঠিম, নৰনাৰায়ণ সেতুত উঠিম, ব্ৰিজখনত। বেছি আৰু নাই, এয়া পুলিচ চেকিঙো আছে, কিবা হয় ব্লগ বনাই আছোঁ। মই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, এনেকুৱা ধৰণৰ কোনো এক্সপিৰিয়েঞ্চ নাই আগতে। তো একো কোৱা নাই, এইটো কি নৰ্মেল, যিবিলাক মটৰ ব্লগাৰ আছে এনেকৈতো বনায় না। তো মই বৰ্তমান প্ৰথমবাৰৰ বাবে নৰনাৰায়ণ সেতুত উঠিছোঁ আৰু এতিয়া মই পঞ্চৰত্নৰ পৰা যোগীঘোপালৈ যাম। মুঠতে ব্ৰহ্মপুত্ৰ পাৰ হৈ সিটো পাৰলৈ মই মটো ব্লগিং কৰি যাম। তো চাই থাকক আপোনালোকে। এয়া গৈ আছোঁ, মোৰ সন্মুখে এখন গাড়ী গৈ আছে তেলৰ ইণ্ডেন। তো ভিউটো কেনেকুৱা আহি আছে গম পোৱা নাই, ভিডিঅ'টো চালেহে গম পাম, কিন্তু ফিলিংটো বহুত ভাল লাগিছে। বহুত ওপৰতে আছে এই দলংখন, ভিউটো মোৰতো ভালে লাগি আছে, কিন্তু মোবাইলত কেনেকুৱাকৈ আহি আছে নাজানো। তো মেইন ব্ৰিজত এতিয়াও উঠা নাই, মানে যি ওপৰতে ষ্টিলৰ হেৰি আছে, গাৰ্ডাৰ আছে, তেনেকুৱাকৈ তাতে উঠা নাই এতিয়াও। মই সোমোৱা নাই আৰু বেছি নাই, সোমাম আৰু তাতে। তো আজি বেছি নবনাওঁ ভিডিঅ'টো, জাষ্ট মই দলংখন পাৰ হ'ম তেতিয়ালৈকে বনাম আৰু। এয়া মই মেইন নৰনাৰায়ণ সেতুৰ মেইন ব্ৰিজখনত সোমালোঁ। তো এয়া গৈ আছোঁ, চাই থাকিব যাযাবৰ অসমীয়া ইউটিউব চেনেল। সুদূৰ ভৱিষ্যতলৈ সপোন দেখা এক ব্যতিক্ৰমী চিন্তাধাৰাৰে আৰম্ভ কৰা ইউটিউব চেনেল যাযাবৰ অসমীয়া। এয়া যাযাবৰ অসমীয়া গৈ আছে নৰনাৰায়ণ সেতুৰ ওপৰতে। বহুত দীঘল দলং, শৰাইঘাট ব্ৰিজৰ নিচিনাই, গৈ শেষ নহয়। মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ টিঙেদি পাঙে লৰণি বিচাৰি ফুৰি ফুৰি মই এটি যাযাবৰ। মই এটি যাযাবৰ। ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত যাযাবৰ। ব্ৰহ্মপুত্ৰৰ সোঁত কি বৈ আছে, এনেই পানীটো চাৰিওফালেতো বানপানী হৈ আছে, গমেই পাইছোঁ। তো এই সময়ত
সকলোৱে সাৱধানতে থকাটো ভাল। আৰু এয়া ব্ৰহ্মপুত্ৰৰ সোঁত দেখি আছোঁ মই, বহুত জোৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী। অপজিট ছাইডৰ পৰা ট্ৰাক আহি আছে এখন। গাড়ী চলাওঁতে সদায় সাৱধানতা অৱলম্বন কৰি চলাব লাগিব। বহুত স্পীডত তো নচলাওঁৱেই, চলোৱা নাই, লাহে লাহে চলাই আছোঁ। কিন্তু ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে নাজানো, যিয়ে নহওক এইটো ফাৰ্ষ্ট ভিডিঅ', মোৰ ফাৰ্ষ্ট মটো ব্লগিং, আৰু ছেটআপটো সিমান এটা ঠিক হোৱা নাই, তো সিমান এটা কোৱালিটি ভাল নাই নহ'ব। তথাপি আপোনালোকক কথা দিছোঁ, আগলৈ আৰু ভাল ভিডিঅ' বনাবলৈ, ভাল ছেটআপ কৰি মই ভালকৈ মটো ব্লগিং কৰিবলৈ ট্ৰাই কৰিম। কেৱল মাত্ৰ আপোনালোকৰ সঁহাৰি লাগে, আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকে ছাপোৰ্ট কৰিলে মই এনেকৈ নিশ্চয় মোৰ ফ্ৰী টাইমত, প্ৰথমতে মই ফ্ৰী টাইমতে বনাব লাগিব। মই ফ্ৰী টাইমত এনেকৈ ভিডিঅ' বনাই যাম, মটো ব্লগিং কৰি যাম। মোৰ ড্ৰিম, সপোন বহুত ডাঙৰ, সঁহাৰি লাগে আপোনালোকৰ। সপোন বহুত ডাঙৰ, সঁহাৰি লাগে কেৱল আপোনালোকৰ। তো ব্ৰিজখন পাৰ হ'বৰে হ'ল, আৰু বেছি নাই, অকণমান আছে। ভিউ নাজানো আৰু কেনেকুৱা আহি আছে। যোগীঘোপা। এতিয়া মই দলংখন পাৰ হৈ গ'লোঁ, মানে মেইন ষ্টীল গাৰ্ডাৰ য'ত আছে সেইখিনি পাৰ হ'লোঁ। এতিয়া মই দলঙৰ তলতে আছোঁ, কংক্ৰিটৰ কম্প'জিট গাৰ্ডাৰ যিখিনি আছে তাতে আছোঁ মই। তো পূৰা দলংখন পাৰ হ'ম, পাৰ হোৱালৈকে মটো ব্লগিংটো কৰিম, তাৰপিছত আজি সমাপ্ত কৰিম। অটো গাড়ীখন পাই আছে, মই অভাৰটেকটো কৰি লওঁ, বহুত লাহে লাহে গৈ আছে। এটা পুলিচৰ চেক পইণ্ট আছে নেকি নে কি বাইদেউ? নহয় নহয়, চেক পইণ্ট সিফালে আছে, সিফালে নাই। তো এতিয়া মই আহিলোঁ, পূৰা নৰনাৰায়ণ সেতু পাৰ হ'লোঁ। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ইমানতে সমাপ্ত কৰিম। তো মই এটা ভাল জেগা চাই লওঁ ৰ'বৰ কাৰণে, চাই লৈ তাতে ৰৈ দিম আৰু। এইফালে পূৰা হাইৱে হৈ আছে, 4 লেন পূৰা। সেইফালে ব্ৰিজ আৰু এখন হৈ আছে না। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে বা ভাল লাগিলেও নালাগিলেও আপোনালোকৰ এটা লাইক কৰি দিব, উৎসাহ পাম মই। তো এইখিনিয়ে কৈছোঁ, আৰু আগলৈ আৰু বহুত ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। সপোন দেখিছোঁ, আপোনালোকৰ ছাপোৰ্ট লাগে, তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।